মইনাহঁত, তোমালোক সকলোৰে নিশ্চয় ভাল, নহয়নে? তোমালোকৰ প্ৰত্যেকেই সাধু শুনি ভাল পোৱা আৰু সাধু কৈও ভাল পোৱা, নহয় জানো? ইয়াৰ আগৰ শ্ৰেণীকেইটাত তোমালোকেতো প্ৰত্যেকেই সাধু ক'বৰ চেষ্টা কৰিছিলা, নহয় জানো? সাধু শুনি আমি আনন্দ পোৱাৰ লগতে সাধুটোৰ জৰিয়তে আমি বহু কথা শিকিবও পাৰোঁ। আহাচোন, আজিও আমি তৃতীয় শ্ৰেণীৰ একতাৰ বল নামৰ সাধুটো বা পাঠটো আমি শুনিবলৈ যত্ন কৰোঁচোন। সাধুটো কিন্তু তোমালোকে মনোযোগেৰে শুনিবা দেই। সাধুটো শুনাৰ পিছত তোমালোকেও এই সাধুটো ক'বলৈ যত্ন কৰিব লাগিব। সাধুটো আৰম্ভ কৰোঁ দেই মইনাহঁত। একতাৰ বল। মহিকান্ত বৰুৱা গাঁওখনৰ গাঁওবুঢ়া। এইখিনিতে তোমালোকে জানি থোৱা যে গাঁৱৰ যিজন মুখিয়াল ব্যক্তি তেওঁক গাঁওবুঢ়া বুলি কোৱা হয়। মহিকান্ত বৰুৱা যেনেকৈ সেই গাঁওখনৰ গাঁওবুঢ়া, তোমালোকৰ প্ৰত্যেকৰে গাঁওবোৰতো একোজন গাঁওবুঢ়া আছে। তোমালোকে সেই গাঁওবুঢ়াজনৰ অৰ্থাৎ তোমালোকৰ গাঁওখনৰ গাঁওবুঢ়াজনৰ নামটো মা দেউতাক সুধি শিকি আহিবাচোন দেই। মহিকান্ত বৰুৱাই গাঁওখনৰ মানুহক মিলা প্ৰীতিৰে থাকিবলৈ সময়ে সময়ে উপদেশ দিয়ে। কিন্তু তেওঁৰ নাতি নাতিনীয়েকহঁতৰ মাজত মিল নাছিল। নাতি নাতিনীয়েকহঁতৰ মাজত মিলা প্ৰীতি নোহোৱা দেখি মহিকান্তৰ মহা চিন্তা। এনে অৱস্থাত এদিন জহকালি মানে গৰমকালি, সেই গৰমকালি সন্ধিয়া ককাক মহিকান্তই সিহঁতক কাষলৈ মাতি আনি ক'লে, আজি মই তোমালোকক এটা মজাৰ সাধু ক'ম। সাধু ক'ব বুলি কোৱাৰ লগে লগে সিহঁত ককাকৰ কাষত জুম বান্ধিলে। ককাকে আৰম্ভ কৰিলে। এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়ক কাক কয় তোমালোকে জানানে? যিসকল মানুহে খেতি বাতি কৰি নিজৰ জীৱন নিৰ্বাহ কৰে, নিজৰ পৰিয়াল পোহপাল দিয়ে, সেই ব্যক্তিজনক খেতিয়ক বুলি কোৱা হয়। সেই খেতিয়কজনৰ 4জন পুতেক। পুতেক কেইজনৰ মাজত একেবাৰেই মিলা প্ৰীতি নাছিল। দেউতাকে সৰুৰে পৰা তেওঁলোকক নানান মূল্যৱান উপদেশ দি আহিছিল। কিন্তু দেউতাকৰ উপদেশলৈ পুতেকহঁতে কাণ সাৰেই কৰা নাছিল। দেউতাকে বহু কষ্টৰে খেতি বাতি কৰি পৰিয়ালটি পোহপাল দিছিল। পুতেকহঁতে কিন্তু দেউতাকক কোনো ধৰণৰ সহায় কৰা নাছিল। খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। পুতেকহঁতৰ স্বভাৱ দেখি চিন্তাত তেওঁৰ টোপনি নহা হ'ল। তেওঁ ভাবিলে, এনেদৰে থাকিলে পুতেকহঁত ভৱিষ্যতে বিপদত পৰিব। তাকে ভাবি তেওঁ ল'ৰাহঁতক কথাই কামে বুজাবলৈ এটা বুদ্ধি পাঙিলে। এদিন তেওঁ পুতেকহঁতক কেইডালমান ইকৰাৰ কাঠি আনিবলৈ ক'লে। দেউতাকৰ কথা মতে পুতেকহঁতে ইকৰাৰ কাঠি কেইডালমান আনিলে। তেতিয়া
দেউতাকে প্ৰত্যেককে একোডালকৈ কাঠি ভাঙিবলৈ দিলে। চাৰিওজনে সেই কাঠি অনায়াসে ভাঙিলে। এইবাৰ দেউতাকে কাঠিবোৰ মুঠা বান্ধি পুতেকহঁতক এজন এজনকৈ ভাঙিবলৈ দিলে। তেওঁলোকে প্ৰত্যেকে মুঠাটো ভাঙিবলৈ চেষ্টা কৰিলে। কিন্তু বহু চেষ্টাৰ মূৰতো কোনো এজনেও কাঠিৰ মুঠাটো ভাঙিব নোৱাৰিলে। তেতিয়া দেউতাকে চাৰিওজন পুতেকক কাষলৈ মাতি আনি ক'লে, এতিয়া বুজিলানে বোপাইহঁত? তোমালোক আটায়ে একোডালকৈ কাঠি দিওঁতে সহজে ভাঙিব পাৰিলা, কিন্তু গোটেই কেইডাল কাঠি মুঠা বান্ধি দিওঁতে ভঙাত সফল হ'ব নোৱাৰিলা। ঠিক তেনেদৰে একেলগে মিলাপ্ৰীতিৰে চলিলে কোনেও তোমালোকৰ একো হানি বিঘিনি ঘটাব নোৱাৰে। খেতি বাতি বেপাৰ বাণিজ্যটো সফল হ'ব পাৰিবা। এতিয়াৰে পৰা তোমালোকে সকলো কাম কাজ একেলগে কৰিবা। প্ৰত্যেককে ঘৰৰ প্ৰতিজন সদস্যৰ দিহা পৰামৰ্শ লৈ কাম কাজ কৰিলে সফল নোহোৱাৰ কাৰণ নাই। সকলো কামকে লগে ভাগে আনন্দৰে কৰাৰ চেষ্টা কৰিবা। চাৰিওজন পুতেকে কথাটো বুজি পালে আৰু একেলগ হৈ কামত লাগিলগৈ। সাধুটো শেষ কৰি ককাকে ক'লে, এতিয়া বুজিলানে? মিলিজুলি থাকিলে তোমালোক কেতিয়াও বিপদত নপৰা। সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰিবা। এতিয়া যোৱা হওক, ফলি পুথি লোৱাগৈ। মইনাহঁত, তোমালোকে এই সাধুটো শুনি নিশ্চয় ভাল পালা, নহয় জানো? এতিয়া তোমালোক প্ৰত্যেকেই এই সাধুটো নিজে নিজে ক'বলৈ যত্ন কৰা। সাধুটো তোমালোকে মা দেউতাকো কৈ শুনাব পাৰা, অথবা তোমালোকৰ ঘৰত যদি ভাইটি ভণ্টি বা দাদা বাইদেউ আছে তেওঁলোককো তোমালোকে সাধুটো কৈ শুনাবলৈ যত্ন কৰিব পাৰা। এই সাধুটোৰ বাহিৰেও তোমালোকে জনা অন্যান্য সাধুবিলাকো ক'বলৈ চেষ্টা কৰিবাচোন। তোমালোকেতো আগৰ শ্ৰেণীবোৰত ছবি চাই চাই সাধু ক'বলৈ শিকিছিলা, নহয় জানো? যেনে ধৰা কাউৰী আৰু মেকুৰীৰ মিতিৰালি, সেই সাধুটোতো তোমালোকে ছবি চাই চাই কৈছিলা, নহয়নে? ছবি এখন চাইও আমি এটা সাধু ক'ব পাৰোঁ। তোমালোকৰ এই পাঠটোতো কেইখনমান ছবি দিয়া আছে, সেই ছবিকেইখন চাই চাই তোমালোকে সাধুটো ক'বলৈ যত্ন কৰিবা। সাধু কোৱাৰ উপৰিও আমি আমাৰ চাৰিওফালে থকা যিকোনো বস্তুৰ বিষয়েও ক'বলৈ শিকিব লাগে। তোমালোকৰ চাৰিওফালে থকা গছ, গৰু, ম'হ, ছাগলী বা যিয়েই নাথাকক, তোমাৰ কলম, তোমাৰ বহীখন, তোমাৰ মা, তোমাৰ দেউতা বা অন্যান্য বস্তুবিলাকৰ বিষয়েও তোমালোকে ক'বলৈ চেষ্টা কৰিবাচোন। এই পাঠটোত আমি 3টা নতুন যুক্তাক্ষৰ পালোঁ। তোমালোকে কথাটো বাৰু মন কৰিলানে? সেই যুক্তাক্ষৰকেইটা কি কি বাৰু? ল, জ, স্য। ল যোগ য়, ল য়, ল্য। জ যোগ য়, জ য়, জ। হ যোগ য়, হ য়, স্য। হৰ লগত যেতিয়া য় যোগ হয় তেতিয়া তাৰ উচ্চাৰণটো স্য হয়। মইনাহঁত, তোমালোকে পাঠভিত্তিক প্ৰশ্নবোৰৰ উত্তৰসমূহ কৰিবা। আৰু এইখিনিতে মই তোমালোকক এটা গৃহকৰ্ম দিব বিচাৰিছোঁ। তোমালোকৰ প্ৰত্যেকৰে বিদ্যালয়ত পুথিভঁৰাল আছে। তোমালোকে নিশ্চয় পুথিভঁৰালৰ কিতাপবিলাক পঢ়া।
এইবাৰ তোমালোকে এটা কাম কৰিবাচোন। এইবাৰ তোমালোকে যিখন কিতাপ পঢ়িবা, ধৰি লৈ তোমালোকে এখন সাধু কিতাপ পঢ়িলা, সেই কিতাপখনত তোমালোকে কি নতুন শব্দ পালা আৰু সেই নতুন শব্দটোৰ অৰ্থটোনো কি, তোমালোকে তোমালোকৰ টোকা বহীত লিখিবলৈ যত্ন কৰিবা। যদি অৰ্থটো নাজানা, তোমালোকে অভিধান চাবা, নহ'লে মা দেউতা বা ছাৰ বাইদেউক সুধি সেই শব্দটোৰ অৰ্থটো জানিবলৈ চেষ্টা কৰিবা। লগতে সেই কিতাপখনত তোমালোকে যুক্তাক্ষৰ থকা শব্দ কি কি পালা, যিমান পালা তাৰ এখন তালিকা প্ৰস্তুত কৰিবা আৰু সেই যুক্তাক্ষৰটোত কি কি আখৰ যোগ হৈ আছে সেইটোও ভাঙিবলৈ যত্ন কৰিবা। লগতে সেই যুক্তাক্ষৰযুক্ত শব্দবিলাকৰ যিটো যুক্তাক্ষৰ আছে, সেই যুক্তাক্ষৰটো থকা আৰু নতুন শব্দ তোমালোকে তাত যোগ কৰিবলৈ চেষ্টা কৰিবা। মইনাহঁত এই পাঠটোৰ আলোচনা ইমানতে সামৰিব বিচাৰিছোঁ। তোমালোকে যদি নুবুজা কিবা কথা থাকে, তেনেহ'লে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তেতিয়া মই তোমালোকে সেই নুবুজা কথাবোৰ বা নুবুজা পাঠবোৰ এনেকৈ ভিডিঅ' বনাই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। ধন্যবাদ।